নাম জনাও নধৰি মদা মাননীৰে জন্ম কথা গাই যামে দিয়া অমরাবতী তাসির জানা মাননীর আৰু দেৱগণে বাধ্য কৰে দেৱৰে দুখ দিছে দখ দেৱে মাননী ধৰিলে মধ্যত বহি ভগৱানে মনত গুণিলে এতিয়া ভগৱানে দেৱতাৰ সভাত মধ্যত বহি ভগৱান বিষ্ণুৱে মনত ভাবিলে ভাবি পেলাই নাৰদক ক'লে যে সেই নাৰদ পৃথিৱীত মানুহ সৃষ্টি হ'ল মানুহে মানুহক মান ধৰিব নাজানে এই অমৰাৱতীপুৰত এজোপা গছ আছে গছজোপাৰ নাম হ'ল অমিত সেই অমিত গছৰ গুটি নি নাৰদ তুমি পৃথিৱীত পচাই তামোল সৃষ্টি কৰাগৈ আৰু বৈকুণ্ঠৰ পৰা প্ৰাণ গছৰ ডাল নি তাতে ৰুই তামোল পাণৰ সৃষ্টি কৰি পৃথিৱীৰ মানুহক তুমি মান ধৰিবলৈ শিকোৱাগৈ সেই নাৰায়ণৰ কথা মতে হেনো নাৰদে অমৰাৱতীৰ পৰা অমিত গছৰ গুটি আৰু বৈকুণ্ঠৰ পৰা পাণ গছৰ ডাল আনি ৰুই পৃথিৱীত তামোল পাণৰ সৃষ্টি কৰিছিলে বুলি আমাৰ ঢুলীয়া ওজাসকলে মাননীৰ জন্মত গায় কিন্তু এইটো তথ্যগত নাই এইটো লোকবিশ্বাস আৰু মুখে মুখে চলি অহা কথা আমিও এই গুৰুৰ শিক্ষামতেই এই কথাকেইটা গাইছোঁ এই গছৰ মধ্যে তামোল থকি লতাৰ মধ্যে পাণ বিশ্বকৰ্মাই শৰাই খনি কৰিলে নিৰ্মাণ বিশ্বকৰ্মাই শৰাইখন বনাবলৈ থমকি ৰ'ল নাৰায়ণক সুধিছে প্ৰভু মই শৰাইখন কেনেকৈ বনাওঁ তেতিয়া নাৰায়ণে বিশ্বকৰ্মাক কৈছে সতৰ যতম গুণে তিনিশ পাহৰাই আৰু তাতে আনি তামোল পাণ দিছিলে তামোল পাণ ভৰাই দিলে তামোল পাণ কাটিবৰ কাৰণে কটাৰীখন দৰকাৰ হ'ল তামোল খাবৰ কাৰণে চোন ভাবাতৰ আমাৰ সমাজত প্ৰয়োজন হ'ল কেনেকৈ আহিলে এই পুৰুষে যে তামোল ভৈলা প্ৰকৃতিয়ে পাণ কৰে স্নেহে ভলে চোন আৰু ধপাততে ধৰ্ম দেখাতে বিচাৰি পাবা ভকতৰে মিনতি বচনে কৈ যাওঁ নধৰি মাননীৰে হাতৰ ভাল সজাৰে